নমস্কাৰ সকলোকে আজি বলক আপোনালোকক এক্সপোলৈ লৈ যাম মই যে কৈছিলোঁ এক্সপো ব্লগ এটা দিম বুলি এয়া আহি গ'ল ইয়ালৈ আহি দেখিলোঁ যে কিবা টিকেট চিষ্টেম কৰিছে 10 টকাকৈ টিকেট হয় টিকেট কাটি সোমালোঁ আৰু লাকি ড্ৰৰো কিবা আছে প্ৰাইচ পাওঁ নাপাওঁ নাজানো কিন্তু ভাগ্যৰনো কি আৰু ন তাৰপিছত সোমাই দেখিলোঁ প্ৰথমতে সৰু বাচ্চাকেইটা পোৱালীকেইটা খেলিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া এনেকৈ এইটো কি বুলি বা কয় ঝুলনা তুলনাই ক'ব মেবি নাজানো দেই মই ইমান দামবোৰ গম নাপাওঁ তাৰপিছত অকণমান ভিতৰত সোমাই দেখিলোঁ যে ধুনীয়া ধুনীয়া মেখেলা চাদৰ চেণ্ডেল আৰু বিভিন্ন ধৰণৰ বস্তু আহিছে সেই হিচাপত প্ৰাইচটো বহুত হাই তো মইতো একো ল'ব অহা নাই জাষ্ট চাবহে আহিছোঁ আৰু আপোনালোকে এয়া দেখিছেনে স্মক চিকেনবোৰ ইমান ধুনীয়াকৈ জুইত পৰি আছে বৰ খাই ভাল পাওঁ আগতেও খাইছিলোঁ যেতিয়া এক্সপো আহিছিল আৰু এইবাৰো ট্ৰাই কৰি যাম বুলিয়ে ভাবিছোঁ তাৰপিছতে মোৰ চকুত পৰিল পপকৰ্ণ ইমানকৈ বনাই আছিল এটা পেকেটত 20 টকাকৈ জানেনে আপোনালোকৰ যদি কিমানকৈ লয় মোক জনাবচোন কমেণ্টত ঘৰত আহি বাবুটোক চিনি পাইছেনে আপোনালোকে মই যে কৈছিলোঁ নাচনী এজনীৰ পোৱালি এয়া চাওকচোন কি ধুনীয়াকৈ খুৱাই দিছে